প্ৰকৃতিৰ ৰম্যভূমি অসমৰ ৰূপ লাৱণ্য যিদৰে অতুলনীয়, ইয়াৰ ভূমিৰো আছে যথেষ্ট উৰ্বৰা শক্তি। শস্য মৎস্য ফলে ফুলৰে জাতিষ্কাৰ এইখন অসমত আছে পশুপালনৰ অপাৰ সম্ভাৱনা। গৰু ম'হ ছাগলী হাঁহ কুকুৰা আদিৰ সমান্তৰালভাৱেই সম্প্ৰতি ৰাজ্যখনত গাহৰি পালনো এক লাভজনক ব্যৱসায়লৈ পৰ্যবসিত হৈছে। আপোনালোকে শুনি আচৰিত হ'ব যে এইখন অসমতেই উচ্চ ডিগ্ৰীধাৰী এগৰাকী মহিলাই চৰকাৰী চাকৰি এৰি গাহৰি পালনত নিয়োজিত হৈ স্বনিৰ্ভৰশীলতাৰ আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। এই কথা জানিবলৈ আমাৰ প্ৰতিনিধি গৈছিল কামৰূপৰ চাংচাৰিস্থিত আঠিয়াবৈ গাঁৱৰ শৰাইঘাট ফাৰ্মলৈ। জানো আহকচোন তেওঁ কোন। এইগৰাকী মহিলা হৈছে ৰুণা ৰফিক। সকলো কামৰেই আৰম্ভণি থাকে। তাৰ পৰা এটা পৰ্যায়ৰ মাজেদি নীতি নিয়ম লক্ষ্য আৰু উদ্দেশ্যৰে ৰুণা ৰফিক আহি উপনীত হৈছেহি এটা পৰ্যায়ত। প্ৰথমে জনাই লৈছোঁ কিদৰে কেনেকৈ ৰুণা ৰফিক আহি এটা পৰ্যায় পাইছেহি সেই বিষয়ে। মোৰ নাম ৰুণা ৰফিক। মই এতিয়া এগৰাকী পিগৰী এণ্টাৰপ্ৰেনাৰ বুলিয়ে ক'ব পাৰোঁ। মই কমাৰ্চিয়েল পিগ ফাৰ্ম এখন খুলিছোঁ। ইয়াৰ আগতে মই চাকৰিতে আছিলোঁ, গভৰ্ণমেণ্ট প্ৰগ্ৰেম কিছুমানত আছিলোঁ, NRHMত আছিলোঁ, সৰ্বশিক্ষাত আছিলোঁ। তাৰপিছত মই দীঘলীয়া কাল এটা চৰকাৰৰে এটা প্ৰগ্ৰেম আছে, অপাৰেশ্যন স্মাইল পাৰ্টনাৰশ্বিপ এটা প্ৰগ্ৰেম আছে, অপাৰেশ্যন স্মাইল ক্লেফ্ট কেয়াৰ বুলি, তাত কৰিলোঁ। আৰু এতিয়া 1 বছৰে হ'ল মই ফাৰ্মিঙত আহিছোঁ। সম্প্ৰতি এই ফাৰ্মখনৰ পৰা আয় সম্পৰ্কত তেওঁ আমাক জনালে এইদৰে। এখন কমাৰ্চিয়েল পিগ ফাৰ্ম। কমাৰ্চিয়েল পিগ ফাৰ্মটো অসমত এটা নতুন কনচেপ্ট আচলতে। আমাৰ ইমান দিনে ট্ৰেডিশ্যনেলি আমাৰ ঘৰৰ পিছফালে আমাৰ ফাৰ্ম গাহৰিৰ পালন কৰিয়ে আহিছে। এটা সময় এতিয়া আমি অনুভৱ কৰিছোঁ কেইজনমানে আমাৰ ভিতৰত যে আমি এইটো কমাৰ্চিয়েলি কৰিব পাৰোঁ, আৰু কমাৰ্চিয়েলি কৰিলে আমি এটা বিজনেছ হিচাপে কৰিব পাৰোঁ। ইমান দিনে বিজনেছ হিচাপে নহয়, তাৰমানে যেতিয়া লাগে খায়, যেতিয়া খুব দিগদাৰী হয় ঘৰত বিক্ৰী কৰি দিয়ে। চ' তেনেকৈ চলি আছে। এতিয়া আমি ভাবিছোঁ এইটো আমি কমাৰ্চিয়েল এক্টিভিটি হিচাপে ল'ব পাৰোঁ। সেইকাৰণে এইখন আমি কমাৰ্চিয়েল পিগ ফাৰ্ম হিচাপে ষ্টাৰ্ট কৰিছোঁ। উল্লেখযোগ্য যে তেওঁ গাহৰি পালন কৰি আহিছে পোৱালিৰ কাৰণেহে, মাংসৰ কাৰণে নহয়। এই সম্পৰ্কত তেওঁ কি ক'লে শুনকচোন। এখন পিগ ব্ৰিডিং ফাৰ্ম হয়। মই ইয়াৰ পৰা মানে মাংসৰ কাৰণে গাহৰি কৰা নাই। ইয়াৰ পৰা গাহৰিখিনি মোৰ যিখিনি গাহৰি আছে মোৰ এতিয়া প্ৰায় 50 এনিমেলছ আছে। এই এনিমেলছখিনি আমি ইয়াৰ পৰা পোৱালি উৎপাদন কৰি আমি বেলেগ ফাৰ্মাৰক দিওঁ। এটা কথা উল্লেখ কৰিব লাগিব যে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে এই ক্ষেত্ৰত বহু ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে ৰুণা ৰফিকে এই ক্ষেত্ৰত তেওঁৰ বাবে প্ৰয়োজনীয় কেইবাটাও ব্যৱস্থাৰ কথা উল্লেখ কৰিলে এনেদৰেই। একচুৱেলি মোক প্ৰথমতে যিটো লোনৰ কাৰণে যিটো প্ৰপ'জেল লাগিছিলে, মোক অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এজন মানুহে তৈয়াৰ কৰি দিছিলে। তাৰ পৰাই মই আৰম্ভ কৰিলোঁ এই ফাৰ্মখন। আৰু মই ভাবোঁ যে তেওঁলোকে এই ধৰণে মোক ছাপোৰ্ট কৰিয়ে থাকিব। তাৰ বাবে বিষয়ে মোৰ কোনো সন্দেহ নাই। আৰু क्या आप भी ऑनलाइन पिक सेल करना चाहते हो? Then go to Google, type pigbazaar.com. This is the website. You can sell and buy your pig just one click. pigbazaar.com.